ग्राहामपुर गोजौसिन फरायसालियाव बिटिआर सोरखारनि बानजायनायाव मिथिया स्टुडिय' मेम'रियेल स्पेस लेब बेखेवदों। বেশি মানুহ সোমোৱা নাযাব নেকি সাৰে চাই লওঁ। बिटिआर ओनसोलनि फरायसाफोरखौ बिगियान बिथिङाव जौगाखांहोनो थांखिजों बिटिआर सोरखारा गुबुन गुबुन फरायसालिफोराव स्पेस लेब बेखेवनानै होनाय बायदिनो दिनैबो गसाइगाव महकुमानि सिङाव थानाय ग्राहामपुर गोजौसिन फरायसालियाव मोनसे समनि बारग' बिटिसिनि मावफुं सोद्रोमा मिथिया स्टुडिय'नि गोसोखांथियाव मिथिया स्टुडिय' मेम'रियेल स्पेस लेबखौ बिटिआरनि मावफुं सोद्रोमा प्रमद बर' बिथाङा बेखेवनानै होयो। बेबायदि स्पेस लेबखौ बिटिआरनि गासै 10 फरायसालिफोराव गायसननाय जागोन आरो बे स्पेस लेबनि गेजेरजों फरायसाफ्रा बिगियानजों लोगोसे अख्रांमा बाथ्राफोरखौ गुवारै मिथिनो मोनगोन होननानै प्रमद बर' बिथाङा बेबायदि फोरमायो। আজি দ্বিতীয়খন আমাৰ স্পেচ লেব গ্ৰাহামপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত আমাৰ প্ৰয়াত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ প্ৰাক্তন কেবিনেট মিনিষ্টাৰ মিথিয়া ষ্টুডিয়' ডাঙৰীয়াৰ নামত মিথিয়া ষ্টুডিয়' মেম'ৰিয়েল স্পেচ লেব গ্ৰাহামপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত ইনাগুৰেশ্যন কৰা হৈছে, অপেনিং কৰা হৈছে আৰু তাত স্পেচৰ লগতে ড্ৰোন আৰু বিভিন্ন এক্টিভিটিছবিলাক ৰকেটছবিলাক কেনেকৈ উৰাই কেনেকৈ বনায় এই কথাবিলাক আমাৰ ষ্টুডেণ্টবিলাকত এই লেবত শিকোৱা হ'ব আৰু সাধাৰণতে আমাৰ বিজ্ঞানত আমাৰ ছাত্ৰ ছাত্ৰীসকলক সৌৰজগতৰ কথা আৰু বিভিন্ন কথাবিলাক শিকোৱা হয়, কিন্তু আমাৰ ষ্টুডেণ্টবিলাকে প্ৰেক্টিকেলি এই কথাবিলাক বা এই কামবিলাক এক্সেছ কৰিবলৈ নাপায়। এইকাৰণে ইহঁতৰ যিটো আণ্ডাৰষ্টেণ্ডিং এইটো আধা হৈ থাকে। তো কনফিডেন্সটো দিবৰ কাৰণে আৰু ইহঁতৰ আণ্ডাৰষ্টেণ্ডিংটো পূৰা কৰিবৰ কাৰণে এই লেবটো বহুতখিনি কাম কৰিব। আমাৰ ভূমিকা স্পেচ চেণ্টাৰ এটা ইনষ্টিটিউশ্যন ইয়াত যোৱা বছৰৰ পৰা কাম আৰম্ভ কৰিছে। যোৱা বছৰ আমি চিনো বসুমতাৰী মেম'ৰিয়েল কাশীকোট্ৰা হায়াৰ ছেকেণ্ডাৰীত কৰিছিলোঁ আৰু এতিয়া ইয়াত গ্ৰাহামপুৰত আজি অপেনিং হ'ল। এই অঞ্চলৰ ষ্টুডেণ্টসকল অকল গ্ৰাহামপুৰৰে নহয়, ওচৰে পাজৰে থকা স্কুলৰ ষ্টুডেণ্টসকলো ইয়াত ওচৰত প্লেনেটৰিয়াম নাই বা কিবা তেনেকুৱা বিষয়বিলাক জানিবলৈ সুযোগ নাই। এই স্কুলখনতে মাজে মাজে আহি বাকী স্কুলৰ ষ্টুডেণ্টবিলাকো চাব পাৰিব। গতিকে সেইটো এটা ষ্টুডেণ্টৰ কাৰণে ডাঙৰ এটা লাৰ্ণিং চেণ্টাৰ হ'ব জানাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ লগত আমাৰ মিথিয়া ষ্টুডিয়' ডাঙৰীয়াৰ সুপুত্ৰ আমাৰ কৃষ্ণম টুডু ডাঙৰীয়া উপস্থিত আছে আৰু লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু টিমক মই অভিনন্দন জনাইছোঁ। এই লেবটো ভালকৈ সজাই ওলালে ইয়াৰ পিছত লেবটো ভালকৈ যাতে পৰিপাটি কৰি ৰাখিব পাৰে আৰু ষ্টুডেণ্টবিলাকক এটা ৰুলৰ মাজত যাতে আহি চাই যাব পাৰে এই ছিষ্টেমটো বিদ্যালয়খনে কৰিব লাগিব আৰু ভূমিকাৰ তৰফৰ পৰা তেখেতসকলে এই ছাপৰ্টটো সদায় ৰাখিব। টোটেল আমাৰ প্ৰজেক্টত 8খন আছে, গতিকে বাকী 10খন আছে, বাকী 8খনো আমি বড়োলেণ্ডৰ বিভিন্ন ঠাইত বিভিন্ন স্কুলত এইটো নিৰ্মাণ কৰাৰ কাৰণে প্ৰচেছ কৰি আছোঁ। আজিৰ সময়ত ষ্টুডেণ্টসকলৰ কেৰিয়াৰটো খুব ডাঙৰ কথা। টেক্সট বুক পঢ়ি পেলাই ল'ৰা ছোৱালীয়ে নিজৰ ডিগ্ৰীটো নিজৰ চাৰ্টিফিকেটটো ল'ব পাৰিব, কিন্তু কেৰিয়াৰ এটা বনাবৰ কাৰণে কেৰিয়াৰ এটা গঢ়িবৰ কাৰণে সেই হাইস্কুল লেভেলতে ষ্টুডেণ্টক চব ইনফৰমেশ্যনবিলাক দিব লাগিব। গতিকে আজিৰ সময়ত আমি ষ্টুডেণ্ট বিদ্যালয়সকলক কৈছোঁ যে ছেটাৰডে এটা ক্লাছ কম কৰি হ'লেও ষ্টুডেণ্টসকলক কাউন্সিলিং কৰিব লাগে, কেৰিয়াৰ ইনফৰমেশ্যনবিলাক দিব লাগে আৰু তেখেতসকলক যিমান পাৰে ইমান মডাৰ্ণ যিটো আমাৰ টেকন'লজি বা মডাৰ্ণ যিটো ইনভেনশ্যন ইয়াৰ ইনফৰমেশ্যনবিলাক দিব লাগে যাতে তেখেতসকলৰ পঢ়াৰ ইণ্টাৰেষ্টটো আৰু বাঢ়ে আৰু আমাৰ অঞ্চলৰ পৰাও কোনোবা চাইণ্টিষ্ট কোনোবা ভাল ইঞ্জিনিয়াৰ ডক্টৰ ওলাই আহিব পাৰে, ভাল মানৱ সম্পদ ওলাই আহিব পাৰে। ইয়াৰ কাৰণে এতিয়া আমাৰ এডুকেশ্যনটো আমি সিফালেদি লৈ যাব বিচাৰিছোঁ। গতিকে টিচাৰসকলক ইয়াৰ কাৰণে কেপাচিটি বিল্ডিং ট্ৰেইনিং আমি বিভিন্ন সময়ত কৰিছোঁ আৰু কৰি যাম। দেখা গৈছে আজি এটা নতুন